বন্ধুসকললৈ লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। দৰমহাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ ভেকচিনৰ সন্দৰ্ভত চৰকাৰক জনাব লাগিব বিভাগীয় মুৰব্বীয়ে। অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। সকলো চৰকাৰী বিভাগৰ মুৰব্বীয়ে বিভাগবোৰৰ ফ্ৰণ্টলাইন কৰ্মচাৰীৰ কোভিড ভেকচিন গ্ৰহণ কৰা নকৰা সন্দৰ্ভত অৱগত কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। চলিত মাহৰ প্ৰযোজ্য হ'ব এই নিয়ম। দৰমহা দিয়াৰ পূৰ্বে ফ্ৰণ্টলাইন কৰ্মচাৰীসকলে ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভত বিভাগৰ মুৰব্বীয়ে অৱগত কৰিব লাগিব চৰকাৰক। চৰকাৰী বিভাগৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলে এপালি ভেকচিন গ্ৰহণ কৰা বা এবাৰো ভেকচিন নোলোৱাৰ প্ৰতি দৃষ্টি ৰাখি লোৱা হৈছে এই সিদ্ধান্ত। চৰকাৰী নিৰ্দেশনামাত জনোৱা হৈছে যে চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে বহু চৰকাৰী ফ্ৰণ্টলাইন কৰ্মচাৰীয়ে এতিয়াও ভেকচিন লোৱা নাই। তদুপৰি কাউণ্ট পৰ্টেলতো নিজৰ নাম পঞ্জীয়ন কৰা নাই। ভেকচিন নোলোৱা একাংশ ফ্ৰণ্টলাইন কৰ্মচাৰীৰ বাবেই কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মোৰ চেনেলত নতুনকৈ অহা বন্ধুসকলে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে AHSLC আৰু AHSৰ সেৱাত চূড়ান্ত বৈঠক। কমিটিৰ বৈঠকত চূড়ান্ত নহ'ল সিদ্ধান্ত। 7 দিনৰ ভিতৰত চৰকাৰক দিব প্ৰতিবেদন। সেৱাৰ কাৰ্যালয়ত অনুষ্ঠিত উচ্চস্তৰীয় কমিটিৰ বৈঠক সমাপ্ত। বুধবাৰে এই বৈঠকতো চূড়ান্ত নহ'ল কমিটিৰ সিদ্ধান্ত। বৈঠকৰ অন্তত অধ্যক্ষ ডক্টৰ অলোক কুমাৰ বৰগোহাঞিৰ সংবাদমেল সম্বোধন কৰি ডক্টৰ অলোক কুমাৰ বৰগোহাঞিয়ে কয়, তথ্যৰ ওপৰত মূল্যাংকন কৰা হ'ব পৰীক্ষাৰ্থীসকলক। বৈজ্ঞানিক আৰু তথ্যভিত্তিক ৰূপৰেখাৰ মূল্যাংকন কৰা হ'ব। 7 দিনৰ ভিতৰত চৰকাৰক দাখিল কৰা হ'ব প্ৰতিবেদন। পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যাংকনৰ ইংগিত প্ৰদান কৰা হয় এই সংবাদমেলখনত। বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালবোৰলৈ সুখবৰ। বিনামূলীয়া ৰেচন কাৰ্ড 80 কোটি দৰিদ্ৰ পৰিয়াললৈ। ভাল খবৰ। আৰু 5 মাহৰ বাবে 80 কোটি দৰিদ্ৰ পৰিয়ালে লাভ কৰিব বিনামূলীয়া ৰেচন কাৰ্ড। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত দেশৰ 80 কোটি দৰিদ্ৰ পৰিয়ালৰ লোকে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষলৈকে লাভ কৰিব বিনামূলীয়া ৰেচন। বুধবাৰে কেন্দ্ৰীয় কেবিনেট এই প্ৰস্তাৱ সমৰ্থন দি জনায় যে দেশৰ এই দৰিদ্ৰ পৰিয়ালৰ লোকসকলক আৰু 5 মাহৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব। PMGK যোজনাৰ অধীনত উল্লেখ্য যে কোভিডৰ দ্বিতীয় ঢৌৱে দেশবাসীক আৰ্থিকভাৱে কুংগা কৰাৰ সময়তে এই যোজনাৰ দ্বাৰা 2 মাহৰ বাবে অৰ্থাৎ জুনলৈকে বিনামূলীয়া ৰেচন প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু দেশত চলিত থকা কৰোনা সৃষ্টি পৰিৱেশ তথা কোভিডৰ আহিবলগীয়া তৃতীয় ঢৌৰ প্ৰতি দৃষ্টি ৰাখি দীপাৱলীলৈকে ৰেচন যোগান ধৰাৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকীয়ে প্ৰতিটো মাহৰ বাবে 5 কেজিকৈ ৰেচন প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত লাভ কৰিব। 81.35 কোটিলৈকে নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত লাভ কৰিব এই সুবিধা। বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে লকডাউন ক'ত বৃদ্ধি হ'ব। COVID-19 কাৰফিউ। গুৱাহাটীত সান্ধ্য আইনৰ সময় বাঢ়িবনে? ক'ত টোটেল লকডাউন আশংকা। ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল কেতিয়া খুলিব। কাৰফিউ ৰিলেক্সন ইন কামৰূপ। গুৱাহাটীৰ বাসিন্দাসকল আজি কাৰফিউ টাইমিং বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আনহাতে শোণিতপুৰ সহ একাংশ জিলাত পৰিস্থিতি উন্নত নহ'লে সম্পূৰ্ণ লকডাউনৰ চৰ্চা। অৱশ্য চৰকাৰী নিৰ্দেশনামাত সকলো স্পষ্ট হ'ব। COVID-19 কাৰফিউ আছাম। কামৰূপ মেট্ৰ' জিলাত পূৰ্বৰ সময় 2 বজাৰ পৰা সন্ধিয়া 6 বজালৈ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধিৰ আশা আছে। আজি এই সন্দৰ্ভত চৰকাৰী নিৰ্দেশনামা ওলোৱাৰ সম্ভাৱনা। আজি বিয়লিৰ ভাগলৈ এই নতুন SOP ওলোৱাৰ সম্ভাৱনা। মিনি লকডাউনৰ পৰিস্থিতিৰ মাজত কেইবাটাও দিশত শিথিলতা দিয়াৰ সম্ভাৱনা। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে পৰিস্থিতি ভাল নহ'লে শোণিতপুৰ জিলাত সম্পূৰ্ণ লকডাউনৰ দিয়াৰ আশংকা আছে। ইতিমধ্যে চৰ্চিত খবৰ মতে বৰ্তমান 2 বজাৰ পৰা বাহাল থকা সান্ধ্য আইনৰ বাবে দুপৰীয়া 1 বজাৰ সকলো দোকান পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ আছে। কিন্তু প্ৰায়খিনি সম্ভাৱনা আছে এই সময়ৰ বৃদ্ধি হ'ব। দোকান ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ সময়ত 5 বজালৈ কৰি সান্ধ্য আইন 6 বজাৰ পৰা দিয়া হ'ব পাৰে। কৰোনা সংক্ৰমণৰ হাৰ COVID-19 পজিটিভ ৰেট মহানগৰীত লাহে লাহে কমি অহাৰ কাৰণে চৰকাৰে এই সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ বাহিৰে আন্তঃজিলা যাতায়াত 1 জুলাইলৈ বন্ধ থকাৰ সম্ভাৱনা। কেইবাখনো জিলাত কৰোনাৰ সংক্ৰমণ হ্ৰাস নোপোৱাৰ কাৰণে চৰকাৰে এই ক্ষেত্ৰত কোনো পাতল স্থিতি ল'ব খোজা নাই। বৰ্তমানত 2% ওপৰত পজিটিভ ৰেট থকা জিলাকেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ আৰু কাছাৰ।
লাহে লাহে সংক্ৰমণ কমিছে যদিও এতিয়াও ৰেড জ'নতে আছে এই 9খন জিলা। এই ক্ষেত্ৰত চৰকাৰে সকলো দিশ চালি জাৰি চাই মেলি লকডাউনৰ নীতি নিয়ম বান্ধি দিব।